হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল। মই শ্ৰী পৰমানন্দ নাথ আপোনালোকৰ সন্মুখলৈ আহিছোঁ আগন্তুক অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ কাৰণে কেইটামান আপোনালোকক গুৰুত্বপূৰ্ণ কথা ক'বলৈ, যাতে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই অলপ নিজৰ স্ক'ৰ বঢ়াবলৈ সমৰ্থৱান হয়। যিসকল পৰীক্ষাৰ্থী ইতিমধ্যে মোৰ লগত আগৰ পৰাই জড়িত হৈ আছে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টি লৈ আহিছোঁ, আৰু যিসকলে ঘৰতে থাকি পঢ়িছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব কাইণ্ডলি, যাতে ঘৰত থাকি পঢ়িলেও সেইসকল ছাত্ৰ ছাত্ৰীয়ে এটা ভাল স্ক'ৰ লৈ প্ৰিলিমিনেৰী উত্তীৰ্ণ হৈ মেইনছত বহিবলৈ সমৰ্থৱান হয়। আপোনালোকে মনত ৰাখিব, প্ৰিলিমিনেৰীটো এটা ষ্টেপ, তাৰপিছত মেইনছ আছে। গতিকে আপোনালোকে এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰি আগবাঢ়ি যাব। প্ৰথম কথা, মোক বহুতে কুৱেশ্যন কৰি আছিলে, মই এটা বিশেষ টপিকৰ ওপৰত আজি আহিব বিচাৰিছোঁ, সেইটো হ'ল ইণ্ডিয়ান পলিটিৰ কি কি পঢ়িব লাগিব। আপোনালোকে জানে যে আমাৰ সংবিধানখনৰ যিটো ইভলিউশ্যন হৈছিলে, তাত এখন সংবিধান সমিতি বা ড্ৰাফটিং কমিটি, এডভাইজৰী কমিটি আছিলে। সেই বিষয়ে আপোনালোকে ভালকৈ খৰচি মাৰি চাব। আৰু যি আমাৰ প্ৰভিন্সবিলাক আছিলে তাৰ পৰা কেইজন মেম্বাৰ আছিলে, বা অস্থায়ী সদস্য কোন আছিলে, বা ড্ৰাফটিং কমিটিৰ যি চেয়াৰমেন কোন আছিলে, আৰু প্ৰস্তাৱনাটো কোনে দিছিলে, যেনে জৱাহৰলাল নেহৰুৱে প্ৰস্তাৱনাটো দিছিলে। আৰু যি 26 জানুৱাৰীটো কিয় গণতন্ত্ৰ দিৱস বুলি পালন কৰা হয়, এই ধৰণৰ প্ৰশ্ন সেই টপিকটোৰ পৰা আহিব। আৰু সংবিধানখনৰ প্ৰায় বহু সংখ্যক অনুচ্ছেদ বা সংবিধানৰ যি ধাৰণা 1935 চনৰ ভাৰত অধিনিয়মৰ পৰা আহিছিলে। এইখিনি কথা আপোনালোকে জানিব লাগিব। বহুতে হিষ্ট্ৰীটো চায়, আৰু হিষ্ট্ৰী চোৱাৰ পিছত সেই 47 চনলৈকে স্বাধীন হোৱাৰ পিছত এৰি দিয়ে হিষ্ট্ৰীটো। কিন্তু হিষ্ট্ৰী তাতে আৰম্ভ হয় য'ত নেকি এই সংবিধান সভা হৈছিলে, আৰু অন্যান্য যি ইভলিউশ্যন আছিলে, যেনেকৈ চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেট ৰিঅৰ্গেনাইজেশ্যনত এটা ভূমিকা আছিলে, আৰু VP মেননৰ নামটো আছে তাত। আপোনালোকে সেইখিনি ভালকৈ চাব লাগিব প্ৰথম কথা, যিহেতু প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো ইমান ইজি নহয়, বহুত এটা মানে কথা, যিটো মানে তথ্যভিত্তিক কথা, এইখিনি জানিবলগীয়া হয়। গতিকে নেক্সট সেইটো চোৱাৰ পিছত ষ্টেট ৰিঅৰ্গেনাইজেশ্যন আপোনালোকে চাব পাৰে। সেইখিনিতেই যিটো 53 চনত হৈছিলে প্ৰথম ভাষাৰ ভিত্তিক অন্ধ্ৰপ্ৰদেশ, 56ত যিটো ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট আহিছিলে, নেক্সট গুজৰাট আৰু মহাৰাষ্ট্ৰ হৈছিলে, এই ধৰণৰ কথাবিলাক। তাৰপিছত সংবিধানৰ লগত জড়িত কথা সেইকেইটা চোৱাৰ পিছত আপোনালোকে চাব পাৰিব প্ৰথম যিটো প্ৰস্তাৱনা, যিটো প্ৰিএম্বল বুলি কয়, তাত 1976ত যিটো মিনি কনষ্টিটিউশ্যন বুলি কয়, এমেণ্ডমেণ্ট হৈছিলে 42nd। তাত বহুতকেইটা কথা আহিছিলে, ছেকুলাৰ ছ'চিয়েলিষ্ট, এই শব্দ ইণ্ট্ৰি, কি কয়, ফ্ৰান্সৰ পৰা এটা ৱৰ্ড আহিছিলে। এইকেইটা ৱৰ্ড আপোনালোকে মনত ৰাখিব লাগিব। প্ৰস্তাৱনাটোৰ প্ৰতিটো কথাৰ অৰ্থ আপোনালোকে জানিব লাগিব। তাৰপিছত আহিলে আমাৰ যি প্ৰথম 1 to 4লৈকে যিকেইটা অনুচ্ছেদ আছে, অনুচ্ছেদখিনিত 1 to 4লৈকে, তাৰপিছত 5ৰ পৰা 11লৈকে যিটো আমাৰ নাগৰিকত্বৰ ওপৰত আছে, সেইখিনি অকণমান চাব। তাৰপিছত 12ৰ পৰা 35লৈকে যিটো আমাৰ মৌলিক অধিকাৰ আছে, সেইখিনি আপোনালোকে ডিটেইলত চাব। 17 নম্বৰ যিটো মৌলিক অধিকাৰ, সেইটোৰ পৰা কি হয়, যিটো অস্পৃশ্যতা দূৰীকৰণ, সেইটো পৰীক্ষাত প্ৰশ্ন আহিয়ে থাকে। আৰু 32 নম্বৰটো B.R. আম্বেদকাৰে সংবিধানৰ হৃদয় বুলি কৈছিলে, কিন্তু এনেই হৃদয় বুলি ক'লে আমাক প্ৰস্তাৱনাটোক বুজা যায়, কিন্তু B.R. আম্বেদকাৰৰ নামটো ক'লে অনুচ্ছেদ 32। আৰু অনুচ্ছেদ 32ৰ জৰিয়তে ৰিট ইছ্যু কৰিব পাৰে সুপ্ৰিম কোৰ্টে, আৰু 226ৰ জৰিয়তে হাইকোৰ্টবিলাকে পাৰে। হাইকোৰ্টৰ ৰিট জুৰিডিকশ্যনৰ ক্ষেত্ৰত পাৱাৰ বেছি। এইবিলাক প্ৰশ্ন খুব ক্ৰিটিকেল কুৱেশ্যন আহে PCSৰ এক্সামৰ কাৰণে। এনেই আপোনালোকে বিভিন্ন ধৰণৰ এক্সাম দিলে তথ্যভিত্তিক প্ৰশ্ন আহিব। আৰু আপোনালোকে MCQ যদি টেষ্ট কৰিছে, মই এইখিনিতে এটা কথা কৈ থওঁ গুৰুত্বপূৰ্ণ, MCQখিনি কিছুমান নিৰ্ভৰযোগ্য হয়, কিছুমান মনটো ডাইভাৰ্ট কৰি দিব, যেনেকৈ সেনেকুৱা প্ৰশ্ন নাহিবও পাৰে। গতিকে কনচেপচুৱেল কথাখিনি আপোনালোকে পঢ়ি ল'লে তাৰ পৰা নিশ্চিতভাৱে আনচাৰখিনি কৰিব পাৰিব। পলিটিৰ কথা মই বিশেষভাৱে কৈছোঁ। ইয়াৰ পিছতে আপোনালোকে 35লৈকে চোৱাৰ পিছত আৰু এটা মনত ৰাখিব যে যিটো ইমাৰ্জেঞ্চি পাৱাৰ যেতিয়া আহে, ইমাৰ্জেঞ্চি হৈ থাকে, তেতিয়া কোনকেইটা আৰ্টিকল হেৰি কৰিব পাৰে, মানে মৌলিক অধিকাৰ খৰ্ব কৰিব পাৰে, আৰু কোনকেইটা নোৱাৰে, 21 আৰু 22 নোৱাৰে।
সেই ধৰণৰ কথাবিলাক, আৰু বিদেশী নাগৰিকে কোনটো নাপায়, এনেকুৱা ধৰণৰ কথাবিলাকো ক্ৰিটিকেল এংগুলৰ পৰা চাব লাগিব আপোনালোকে। এইখিনি কথা মই আপোনালোকক সোঁৱৰাই দিছোঁ এই কাৰণে, যেতিয়াও সময় আছে আপোনালোকে চালেই এইখিনি নিশ্চিতভাৱে উপকৃত হ'ব। তাৰপিছত আমাৰ যিটো DPSP, ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, সেইখিনি 36ৰ পৰা 51লৈকে আছে, আৰু 42 হ'ল পঞ্চায়তী ৰাজৰ লগত জড়িত, 51টো তেনেদৰে আছে ৱৰ্ল্ড পিচ, আৰু 52 হ'ল ছেপাৰেশ্যন অফ পাৱাৰ। এইদৰে আছে, মনত একজেক্টলি মোৰ এই সময়ত নাই, কিন্তু আপোনালোকে ক্ল'জলি সেইকেইটা কথা চাব পাৰিব। আৰু গান্ধীয়ান কোনকেইটা আছিলে, ছ'চিয়েলিষ্ট কোনকেইটা আছিলে, সেইখিনি চাব পাৰে। আৰু যিটো RT এক্ট কোনটোৰ পৰা আহিছিলে, যিটো 21A আহি গ'ল, সেইখিনি আপোনালোকে ভালদৰে চাব পাৰিব। সেইখিনি আছে সময় চাবলৈ, আৰু এইখিনি ষ্টেটিক পাৰ্ট হয়, ইয়াৰ পৰা নম্বৰটো পোৱাৰ পূৰা ধুনীয়া সম্ভাৱনা থাকে। তাৰপিছত 52ৰ পৰা আৰ্টিকল আহি গ'ল আমাৰ যিটো প্ৰেচিডেণ্ট, তাৰপিছতে প্ৰেচিডেণ্টৰ পিছতে 70ৰ ওচৰত আমাৰ প্ৰাইম মিনিষ্টাৰ আছে, কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে, এইখিনি কথা ভালদৰে চাব লাগিব। মন্ত্ৰীসভাত কেইজন আপোনালোকৰ মানে কি হ'ল, এটা ধাৰণা থাকিব লাগিব, মন্ত্ৰীসভাত কিমান সদস্য থাকিব পাৰে, 15% অফ দ্য টোটেল ছিটছ, আৰু ৰাজ্যসভাত কিমান ছিট আছে, লোকসভাত কিমান ছিট আছে, আৰ্টিকল অনুসৰি কি আছে, আৰু স্পীকাৰৰ ভূমিকাবিলাক, জইণ্ট ছেছন কেতিয়া হয়, 108 আৰ্টিকল, আৰু 100ত এটা ভোট দিব পাৰে তেওঁ তাৰপিছত আপোনালোকে সেইখিনি চোৱাৰ পিছত ৰাজ্যপালৰ লগত চাব, মুখ্যমন্ত্ৰী চাব, আৰু বিধানমণ্ডলত আপোনালোকে বিধানমণ্ডল যেতিয়া হ'ব, তাত বিধানসভা, বিধান পৰিষদ, ৰাজ্যসভা আৰু লোকসভা, এইখিনি কথা ভালকৈ চাব লাগিব। ৰাজ্যসভা কোনকেইখন ষ্টেটত আছে, জম্মু কাশ্মীৰত বৰ্তমান নাই, 6খনত আছে, এইটো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আৰু এজন সদস্য বিধান পৰিষদত ৰাজ্যপালে মনোনয়ন কৰিব পাৰে, এই ধৰণৰ ক্ৰিটিকেল কুৱেশ্যন আহিব পাৰে। গতিকে এই কথাবিলাক আপোনালোকে যদি চাইছে ঠিকে আছে, যদি নাই চোৱা এতিয়াও চাবলৈ সময় আছে, আপোনালোকে চাওক। তাৰপিছত সুপ্ৰিম কোৰ্টৰ কথা আহিব, হাই কোৰ্টৰ কথা আহিব। সুপ্ৰিম কোৰ্টৰ যিখিনি পাৱাৰ আছে সেইখিনি আহিব। সুপ্ৰিম কোৰ্টৰ জাজ কেইজন আছে বৰ্তমান, 34+1, চিফ জাষ্টিচ এজন, আৰু বাকী 34 আছে। আৰু সেইখিনি হোৱাৰ পিছত পঞ্চায়তী ৰাজ ব্যৱস্থা, নগৰপালিকা, চিডিউল কেইটা হ'ল 12টা চিডিউল আছে, আগতে 8টা আছিলে। আৰু পাৰ্ট কেইটাৰ পৰা আহে, চিডিউল কেইটা কোনকেইটা কিহৰ লগত জড়িত, 6 চিডিউল কাৰ লগত জড়িত, 5 চিডিউল কাৰ লগত জড়িত, 6 চিডিউল ATMM, অসম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম, ইয়াৰ লগত জড়িত, ATMM, এনেদৰে টিকছত মনত ৰাখিব লাগিব। আৰু পঞ্চম যিটো অনুচ্ছেদ, সেইটো বাকী ষ্টেটবিলাকৰ কাৰণে, ট্ৰাইবেল ৱেলফেয়াৰৰ কাৰণে। তাৰপিছত আপোনালোকে যিটো এণ্টি ডিফেকশ্যন ল আছে, এণ্টি ডিফেকশ্যন কেনেকৈ হয়, দল বদল যিটোক কয় হিন্দীত, বা অসমীয়াটো এনেকৈ ক'ব পাৰে, দল বিভাজন। ৰাজনৈতিক দলবিলাকৰ স্বীকৃতি দিয়া হয়। বৰ্তমান এটা সংবিধানৰ কাৰেণ্ট এফেয়াৰ্ছৰ এটা কথা আহিছে, বৰ্তমান সংবিধানৰ এটা ভাৰত চৰকাৰে বহুতকেইটা ৰাজনৈতিক দলৰ যিটো কাম নাইকিয়া সেইখিনি কৰ্তন কৰিছে, সেইটো এটা কাৰেণ্ট এফেয়াৰ্ছত আহিব পাৰে। তাৰপিছত যিটো 103 নম্বৰ সংশোধনী কিহৰ লগত জড়িত, 101টো GSTৰ লগত, এনেদৰে 100টো হ'ল যিটো বাংলাদেশক 2015 চনত মাটি হস্তান্তৰ কৰিছিলে, এইবিলাক কথা জানিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এমেণ্ডমেণ্ট কেইটা, গুৰুত্বপূৰ্ণ এমেণ্ডমেণ্ট। আৰু যেতিয়া নেকি আমাৰ 61 মতে ভোটাৰ এজটো 18 আনিছিলে, 21ৰ পৰা, এইটো কিমান চনত আছিলে, এই ধৰণৰ ক্ৰিটিকেল এংগুলবিলাক জানিলে ডেফিনেটলি আপোনালোকে নম্বৰ পাব। আৰু কিছুমান কথা আছে ইয়াতে, ধৰি লওক আমাৰ যিটো সংবিধানৰ যিটো বৈশিষ্ট্য কিছুমান আছে, যিটো আটাইতকৈ দীঘল সংবিধান, বা কম্পেয়াৰ কৰিবলৈ দিয়ে, আমাৰ আইৰিছ সংবিধানৰ পৰা কি আনিছে, ৰাছিয়াৰ পৰা কি আনিছে, আমেৰিকাৰ পৰা ফাণ্ডামেণ্টেল ৰাইটছ আনিছে, এইখিনি কথা আপোনালোকে জানিবলৈ চ'ৰ্চখিনি এইখিনি কথা জানিলে বহুত জনা হয়, মানে আৰু ৰিভিজন কৰিব লাগে। ৰিভিজন আপোনালোকে ইউটিউবৰ পৰা কৰক, বা লক্ষ্মীকান্তৰ পৰা কৰক, য'ৰ পৰা কৰক, সংবিধানৰ আৰু এটা মনত ৰাখিব, সুপ্ৰিম কোৰ্টৰ যিবোৰ লেটেষ্ট ভাৰ্ডিক্ট আহিছে, যেনেকৈ প্ৰেগনেঞ্চিটো কি কয়, এবৰ্চন কৰা এটা 24 সপ্তাহলৈকে যিটো ৰাইট আহিছে বৰ্তমান, সেইটো আপোনালোকে চাব পাৰে, স্পৰ্শকাতৰ বিষয়বিলাক। তাৰপিছতে যিটো লোকসভাৰ বা ৰাজ্যসভাৰ বিল কিছুমান আছে, এইখিনিও অকণমান চাই থব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ দৃষ্টিৰে। ইণ্ডিয়ান পলিটিৰ ওপৰত MCQ প্ৰেক্টিচ কৰিব, ঠিক আছে, মই কিছুমান MCQ চাইছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে, যিবিলাক MCQত নেকি তথ্যভিত্তিক, যেনেকৈ 42nd এমেণ্ডমেণ্ট কেতিয়া আহিছিলে, 1976ত, 11টাত 10টা যিটো ফাণ্ডামেণ্টেল ডিউটি আছিলে, তাৰ 11 নম্বৰ এটা আহি গ'ল পিছত, 11টা টোটেল আছে। এইবিলাক MCQত দিয়ে ঠিকে আছে, কিন্তু কনচেপচুৱেল ষ্টেটমেণ্ট কিছুমান দিব,
সেইখিনিৰ কাৰণে আপোনালোকে কনচেপচুৱেল কথাখিনি পঢ়িব লাগিব আৰু একদম কমন টাইপৰ কুৱেশ্যন পোৱাটো আশা নকৰাই ভাল যেহেতু PCSৰ এটা এক্সাম হয় ইমান ইজিও নহয় আৰু প্ৰিলিমিনেৰীটোত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে MCQ প্ৰেক্টিছ কৰক ডেফিনেটলি কিন্তু পূৰ্বতে অহা প্ৰশ্ন যে আহিব এনেকুৱা কথা নাই বেলেগ প্ৰশ্ন আহিব পাৰে সো তাৰ কাৰণে আপোনালোকে ভালকে পঢ়ক আৰু এইখিনি কথাকে ক'লো ইণ্ডিয়ান পলিটিৰ ওপৰত ইয়াত আৰু কিবা যদি থাকি গৈছে এইখিনি আপোনালোকে প্ৰথম কেতিয়া পঞ্চায়ত ৰাজ প্ৰথম ক'ত প্ৰয়োগ হৈছিলে ৰাজস্থানৰ নাগৰি জিলাত তাৰপিছতে অন্ধ্ৰ প্ৰদেশত এইদৰে বিভিন্ন প্ৰশ্ন আহে পলিটিৰ ওপৰত আপোনালোকে 4-5টা প্ৰশ্ন আশা কৰি থওক আৰ্টিকলৰ ওপৰত এটা আহিব পাৰে শিডিউলখিনিৰ ওপৰত আৰু ৰাষ্ট্ৰপতি আৰু আমাৰ যিটো অসম লোকসেৱা আয়োগৰ যিটো অনুচ্ছেদ আছে বা যিটো আমাৰ আৰু কেইটামান থাকি গৈছে মই কৈ দিছোঁ অসম লোকসেৱা আয়োগ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন কেন্দ্ৰীয় লোকসেৱা আয়োগ তাৰ যি অনুচ্ছেদ আছে নিৰ্বাচনৰ অনুচ্ছেদ আৰু কেগ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল আৰু এটা আছিলে এটৰ্নি জেনেৰেল এই দুজনৰ ওপৰত খুব আহে এটৰ্নি জেনেৰেলে যিকোনো হেৰিয়ত বহিব পাৰে তেওঁ কিন্তু ভোটিং অধিকাৰটো নাই আৰু ৰাজ্যসভাৰ যিজন কি হয় চেয়াৰমেন তেওঁ উপৰাষ্ট্ৰপতি হয় কিন্তু তেওঁ ৰাজ্যসভাৰ সদস্য নহয় এই ধৰণৰ প্ৰশ্ন ক্ৰিটিকেল কুৱেশ্যনবিলাক আহে গতিকে এটা সম্যক ধাৰণা নিজৰ মনত ধৰি লৈ কনচেপচুৱেল কথাখিনি ৰাখি লৈ আপোনালোকে যি কিতাপ পঢ়ক এই কথাখিনি জানিব লাগিব আৰু এইখিনি আপোনালোকে দুদিনত ৰিভাইজ কৰিব পাৰে যদি হেৰি কৰোঁ বুলি ভাবে কিন্তু এংগলবোৰ সকলো ফালৰ পৰা চাব কিছুমান MCQ কোনোবাই দি দিব সেইখিনিকে পঢ়িলে আপোনালোকে পৰীক্ষাৰ কাৰণে ৰেডি হৈ নাযাব সো এইখিনি কথাকে ক'লো আৰু যদি কিবা থাকি গৈছে আপোনালোকে তাৰ পৰা নিজে উলিয়াই ল'ব মোৰ এই কথাখিনিৰ লগত মোৰ কথাখিনি ইমানো ঠিক মই গোটেইখিনি ক'ব পাৰিছোঁ বুলি মই ভবা নাই তাত যদি কিবা থাকি গৈছে আপোনালোকে যোগ কৰি ল'ব পলিটিৰ ওপৰত এইখিনি আহিব মই সেইকাৰণে আহিলোঁ সো এই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ আৰু আপোনালোকে নিশ্চিতভাৱে ভাল প্ৰিপাৰেশ্যন কৰি যাওক মই যিমানখিনি পাৰিছোঁ সহায় কৰি দিছোঁ আৰু আপোনালোকে নিজেও কিছুমান মোক দিব লাগিব যে ক'ব লাগিব যে এইখিনি চাই দিয়ক বুলি তেতিয়া মই চাই দিবলৈ যত্ন কৰিম সো ভাল হওক সকলোৰে থেংক ইউ ভেৰি মাছ